APP জিন্দাবাদ APP জিন্দাবাদ APP জিন্দাবাদ নির্বাচন জিন্দাবাদ দেউতা প্রমেয়া দেউতা অঞ্জলি দেবাৰী জিন্দাবাদ ভেরি গুড নাও আই রিকুৱেষ্ট মই এতিয়া অনুৰোধ জনাইছোঁ আমাৰ কেণ্ডিডেট তেওঁক আমাৰ এই ষ্টেৰিং কমিটিখন ইলেকশ্যন কেম্পিং অফিচ এই হেৰিটো মানে উদযাপন কৰিবৰ কাৰণে অপেনিং কৰিবৰ কাৰণে মই অনুৰোধ জনালোঁ প্লিজ बयनिसिमबो आंनि गोसो गोरबोनि अननाय आरो सिबिनायखौ बावहरग्रोनाय थाबाय थारैनो आं जोबोद गोजोननाय मोन्दों दिनै जोङो सपनगाव प्राइमारिनि आन्डाराव इलेक्शन स्टेरिं कमिटिनि अफिसखौ जों बेखेवगोन आरो आं आसाफारि लाखिदों बे अफिसनि गेजेरजोंनो सपनगाव प्राइमारिनि आन्डाराव बिसायख'थिखौ लोब्बा लाखिनानै मावनो गोनां जेसेबांखिनि खामानिफोर दङ गासैखौबो नैबे गोथार मावखुलिनि गेजेरजों जों मावफुंनो हागोन बेखौनो जों आसा फारिदों जोंनि इलेक्शनाव देरहानो थाखाय जों जेसेबांखिनि खामानि मावनांगौ जोंनो जेसेबांखिनि स्ट्रेटेजि पलिसिफोर नांगौ नैबे गोथार मावखुलिनिफ्रायनो जोंनि मावथिगिरिफ्रा सानगोन आरो बेनिफ्रायनो जागायजेनगोन होननानै आङो भैरबकुन्द बियाबनि सासे बिजाथि जानानै आङो बेखौनो आसा फारि लाखिबाय आरो दिनैनि बे बेखेवजेननाय जि बेखेवजागोदान जि स्टेरिं कमिटिनि अफिस बियो सपनगाव प्राइमारिनि सिङाव थानाय जेसेबांखिनि भटार्सफोर बे अफिसनि गेजेरजों जोङो मोजां रोखोमनि भटफोरखौ मोननानै नैबे 38 नं भैरबकुन्द समस्तिनिफ्राय आं सासे बिजाथि महरै देरहालांगोन होननानै आं इसोरनि गुरियावबो आरज गाबदों थ' बेवहाय आं बे अफिसखौ बेखेवनाय सिन बायदियै आंनि आखाइजों आं हमनानै आरो लोगोसे जिल्लानि जेनेरेल सेक्रेटारि प्रणब दैमारी आरो भाइस प्रेसिडेन्ट आदा लुइस दैमारीखौ आं हमनो खावलायबाय बे समाव आङो बेखौ हानानै सपनगाव प्राइमारि अफिसखौ स्टेरिं कमिटि प्राइमारि अफिसखौ आं बेखेवबाय होननानै फोसावनाय जाबाय যে আমি বড়ো আন্দোলনত বহুতখিনি অশান্তিত জীয়াই আছিল ৰাতিৰ ভিতৰত আমি ওলাব পৰা নাছিল ভয় ভয় এটা আছিল তথাপিও আমি জীয়াই আছিল বেলেগ ইমান ডাঙৰ সমস্যা নাছিল খালি ৰাতিৰ ভিতৰত আমি যাহা তাহা ওলাব পৰা নাছিল তাৰ বাবে আমি অলপ অশান্তিত আছিল চুক্তি যেতিয়া কৰিলে এনডিপি বিলাকে তেতিয়া বিৰাট ভাল পালোঁ বিৰাট ভাল দিন আমাৰ মাজত আহিল কিন্তু সবচে ডাঙৰ কথা এই 2 মাহ 3 মাহ মান আগত আমি বড়ো আন্দোলনত যিখিনি অশান্তি পাইছিল তাৰে ডাবল আৰু ট্ৰিপল অশান্তি আমি পাইছোঁ এই অশান্তিটো আমাৰ খোৱা থালিলৈকে আহি পালে এই অশান্তিটো আমাৰ বিছনালৈকে আহি পালে আমাক খাবলৈ সুখ দিয়া নাই আমাক শুবলৈ সুখ দিয়া নাই এই সমস্যাটো কি মাটিৰ সমস্যা আমাক উচ্ছেদ কৰিবৰ কাৰণে নটিচ পঠালে বুলি এই বয়সস্থ মানুহে আমাক কৈ লৈছে এতিয়া আমি কৈছোঁ আপোনালোকে বিশ্বাস কৰ আমি মাটিৰ কাৰণে সংগ্ৰাম কৰি অহা মানুহ মাটিৰ কাৰণে তেজ আৰু জীৱন দি অহা মানুহ আমি যেতিয়া আমি সংগ্ৰাম কৰি আছিল যেতিয়া আমি সংগ্ৰামটো কন্টিনিউ কৰি আছিল আমাৰ মাটিৰ ওপৰত কোনো মানুহে বেয়া চকুৰে দি চাব পৰা নাছিল এবাৰ বিশ্বাস কৰ আপোনালোকৰ আশীৰ্বাদৰ যদি আমাৰ হাতত আৰু নতুনকে হাতিয়াৰ যদি আমি পাই এই পলিটিক্যাল পাৰ্টি পাৱাৰৰ হাতিয়াৰ যদি আপোনালোকে মোৰ হাতত দিয়ে আমাৰ হাতত যদি দিয়ে ডক্টৰ অঞ্জলি দৈমাৰীৰ হাতত যদি দিয়ে ট্ৰাগৰ ছবিত যদি দিয়ে আমাক বিশ্বাস কৰ আমি মাটিৰ কাৰণে কাম কৰিম আপোনালোকে ভাবিব নালাগে খালি বড়োবিলাকৰ কাৰণে কৰিব সেইটো নহয় আমি কপাল বেয়া বুলি ক'ব লাগিব সংগ্ৰামৰ বিনিময়ৰ বিটিচিত বসবাস কৰা সব জাতি জনগোষ্ঠী নিজৰ তেজ আৰু জীৱন দি পেলাই আমি 2003 এটা সিস্টেম পাইছে একেদৰে হয় এই সিস্টেমে হ'ল বিটিচি আৰু ইয়াতে আমি বহুতখিনি ডিপাৰ্টমেণ্ট পাইছিল আৰু তাতে আমি 15 বছৰ বিপিএফৰ শাসন পাইছোঁ নাই তাৰ বাবে 20 বছৰৰ পিছত আমাৰ মাটিৰ সমস্যা উঠি গ'ল মাটিৰ সমস্যা আমাৰ তাত আমি দেখিবলৈ পালোঁ আমি এনে ইহঁতক ভোট দিয়া নাছিল আমাৰ সমস্যা সমাধান কৰ দায়িত্ব এটা দিছিল যেতিয়া ভোট লাগে আমাৰ ভৰি ওচৰত আহিছে আমাক সেৱা কৰিছে আমাৰ বহুমূলীয়া ভোট লৈ গৈ যেতিয়া পাৱাৰ পালে পাহৰিছে নিজৰ সম্পত্তি গঢ়ি তোলাৰ নিজৰ পাৱাৰ নিজৰ গাড়ী ঘোঁৰা কিনা সেনেকৈ পাৰ্চনেল লাইফত ইহঁতে ব্যস্ত হোৱা বুলি আমি ক'ব পাৰোঁ আমি কপাল বেয়া যোৱা 2019তে আমাৰ মাটিৰ ওপৰত খাজনা লোৱাটো ষ্টপ হৈছে জানে নাই এটা 2019তে আমি খাজনা দিব পোৱা নাই এইখিনি টাইমত কাৰ চৰকাৰ আছিল আপোনালোকে চিন্তা কৰক বিপিএফৰ চৰকাৰ আছিল আজি যে নোটিছ আহিছে কাৰ চৰকাৰৰ দিনৰ আহিছে ইউপিপিএল আৰু বিজেপিৰ দিনৰ আহিছে প্ৰতিশ্ৰুতি আমি দেখিলোঁ 20টা বছৰ আমি সমাধান কৰি দিম কিন্তু কথাইদি কোৱা নহয় এইটো আমি 20 বছৰৰ মাজত এইখিনি 20 বছৰ বহুত দীঘলীয়া এটা টাইম আমাৰ এইবিলাক সমস্যা সমাধান হ'ব লাগিছিল
আমি বেলেগ আৰু ডেভেলপমেণ্টৰ দিনত নটিচ অহা নাই আমাৰ বড়োবিলাকৰো আহিছে কিয় কোনে আমাক ইমান বেয়া পাইছে